হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো এতিয়া মই জিম গৈ আছোঁ। মই জিম যোৱাৰ আগতে আপোনালোকৰ এটা চিম্পল সৰুচা ভিডিঅ' এটা বনাই দিছোঁ, কাৰণ জিম যোৱাৰ আগত মই প্ৰি ৱৰ্কআউট কি খাওঁ মানে এইটো বহুত চিম্পল হয় আৰু বহুত ইমান টেষ্টি হয় ন, ইমান মানে মই এইটো সদায় ইভিনিং মই খাওঁ। এইটো স্নেক্স হয়, ইমান ধুনীয়া লাগে খাবলৈ। আপোনালোকে জিম বুলি নহয়, এনেই খাব পাৰে আপোনালোকে, বহুত হেল্ডি হয়। তাৰপিছত আপোনালোক দেখাই আছোঁ, বেছি লং ভিডিঅ' নহয়, জাষ্ট চিম্পল এটা মই ৰেচিপি ক'ব নোৱাৰে, আপুনি নৰ্মেলি বনি যায় আৰু কুক কৰিব নালাগে। দেখাই আছোঁ আপোনালোকে ফাৰ্ষ্টত এটা বানানা ল'ব লাগিব, কল এটা। কলটো আজি অলপ সৰু আছে, মোক দেখা পাইছে। কলটো আগত আপুনি হেৰি কৰি ল'ব ভালকৈ। তাৰপিছত লাগিব পিনাট বাটাৰ। দেখা পাই আছে আপোনালোকে মই কেনেকুৱা কাটি আছোঁ কলটো, এনেকৈ ধুনীয়াকৈ কাটি ল'ব। ইমান ষ্টাইল নকৰিলে হ'ব, জাষ্ট এইটো মই প্ৰেজেণ্টেশ্যনৰ কাৰণে কৰি আছোঁ, দেখিবলৈ ভাল লাগে ন। এইখিনি কল পেলাই নিদি, এইখিনি দৰকাৰ আছে আমাৰ। এতিয়া মাজত ধুনীয়াকৈ প্লেটত এনেকৈ থৈ দিলে, থোৱাৰ পিছত পিনাট বাটাৰটো ওলাই ল'ব। পিনাট বাটাৰ ওলাই ধুনীয়াকৈ আমাৰ মাজত ভৰাই দিব। দেখা পাইছোঁ ধুনীয়াকৈ। পিনাট বাটাৰ লাগিলে এতিয়া বাকীখিনি আমাৰ যিমানখিনি আছিলে ইয়াতে সৰু সৰুকৈ কাটি ল'ব। ধুনীয়াকৈ ইয়াৰ ওপৰত ধুনীয়াকৈ দি দিব এনেকৈ। ইয়াৰ ওপৰত আপুনি এইটো অপশ্যনেল, আপোনালোকে দিব পাৰে নিদিব পাৰে। হাৰ্চলি দেখা পাইছে, চকলেট হয়তো, এইটো দিব পাৰে নিদিব পাৰে। মই টেষ্টৰ কাৰণে আৰু দেখিবলৈ ধুনীয়া লাগে কাৰণে দিছোঁ আজি মই। তো মোৰ হেল্ডি ইভিনিং স্নেক্স ৰেডি। আপোনালোকে দেখা পাইছে বানানা পিনাট, বহুত হেল্ডি হয় আৰু বহুত হাই ফাইবাৰৰ লগত প্ৰ'টিন থাকে। সদায় আপোনালোকে ইভিনিং খাব পাৰে এনেকৈ, টেষ্টি হয় বহুত, প্লাছ আপোনাৰ হেল্থ বেনিফিটো বহুত আছে। দেখা পাইছে মোৰ পিনাট বাটাৰ বানানা ৰেডি। এতিয়া মই গাখীৰ লৈছোঁ মুছলি ল'বৰ কাৰণে। ইয়াতে আপোনাৰ হেৰি নাটছ চাটছ মিক্স থাকে, বহুত টেষ্টি হয়, খাবলৈ ভাল লাগে। হাই ফাইবাৰ আৰু প্ৰ'টিনৰ লগত থাকে। আপোনালোকে চাই ল'ব পাৰে নিউট্ৰিচন ইনফৰমেশ্যনটো। মই খাই লৈছোঁ, খাই লৈ কথা পাতি আছোঁ। এতিয়া প্ৰি ৱৰ্কআউট খোৱা হৈ গ'ল, মোৰ খাই ল'লোঁ। এতিয়া ৱৰ্কআউট কৰি আহোঁ, আৰু ভিডিঅ'টো অনলি আপোনাৰ প্ৰি ৱৰ্কআউট ৰিলেটেড আছিলে। যোনে ভাবে আৰু ইভিনিং কি খাম, ইভিনিং খাবলৈ একো নাথাকে আৰু খোৱা বহুত অপশ্যনো নাথাকে। মই কণী চণী খাই থাকোঁ, এগ খাওঁ, কিন্তু আজি খোৱা নাই। মই লৈ লৈছোঁ পেকিং, মই আফটাৰ ৱৰ্কআউট খাই ল'ম। মই পষ্ট ৱৰ্কআউট টাইপত এগটো খাই ল'ম, এগ হোৱাইটটো। এতিয়া ৱৰ্কআউট কৰি আহোঁ।
মানে আছিলে মানে পলমৰ মোৰ পিৰিয়ডত কি খালোঁ দেখালোঁ আৰু তাৰ লগত কি ৱৰ্কআউট আজি কৰিলোঁ আজি বিশেষকৈ মই জাষ্ট আৰ্মছ কৰিলোঁ আৰু কাৰ্ডিঅ' লাষ্ট 2 দিন জিম অহা নাছিলোঁ ছানডে আৰু কালি ভেলেণ্টাইন ডে অলপ খালোঁ বহুত ফ্ৰেণ্ডবোৰ লগ কৰিলোঁ তো আজি আৰ্মছ অকল আৰু কাৰ্ডিঅ' কৰিলোঁ তো আজি মানে আছে ভিডিঅ'টো ভাল লাগিছে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব টাটা